হেল্ল' গাইছ, ৰং টিভি সম্প্ৰচাৰিত বকুল ধাৰাবাহিকখনৰ আজিখনলৈ চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। যদি আপোনালোকে ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধাৰাবাহিকখনৰ আজিৰ খণ্ডত আপোনালোকে দেখিবলৈ পাব ইন্দ্ৰই বনোৱা জুচ গিলাচ খোৱাৰ পিছত চন্দন আৰু ৰাখীৰ পেটৰ বিষ হ'ব আৰু সিহঁতে ইফালৰ পৰা সিফালে চটপটাই ফুৰিব। আৰু তেতিয়া ইন্দ্ৰই ৰাখীক ক'ব যে শাস্তি দিবলৈ গৈছিলোঁ আনক, পিছে লোভ সামৰিব নোৱাৰি নিজেহে জালত পৰিলি। লোকৰ কাৰণে খন্দা খাৱৈত নিজেই পৰাৰ মজাটো এতিয়া পালি নিশ্চয়। এইফালে আকৌ মন্দিৰাই চন্দন আৰু ৰাখীৰ চিঞৰ বাখৰ শুনি ওচৰলৈ যাব আৰু সুধিব, তোমালোকে কিয় এনেকৈ আছা? আৰু তেতিয়া ৰাখী আৰু চন্দনে ক'ব যে ইন্দ্ৰই আমাক এগিলাচ জুচ খুৱাইছিল আৰু তাৰ পিছৰ পৰা আমাৰ এনে অৱস্থা হৈছে। এতিয়া বাৰু মন্দিৰাই ইন্দ্ৰক কি ক'ব জানিবলৈ পাৰিব ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। এইফালে আকৌ আদিৰ মাকে দেউতাকক ক'ব যে এইবোৰ কি চলিছে ঘৰখনত, প্ৰতিটো কথাতে ইমান খং অহংকাৰ কিয়? ইয়াত কোনো হৰা জিকাৰ খেল বা প্ৰতিযোগিতা চলি থকা নাই। অদিতিয়ে যিটো কাম কৰিছে তাৰ বাবে এইখন ঘৰৰ প্ৰতিজন মানুহে গৌৰৱ কৰাহে উচিত আছিল। কিন্তু তোমালোকে নিজৰ মাজতে হিংসা কৰি সকলো নষ্ট কৰিবলৈ ওলাইছা। তেতিয়া বাৰু দেউতাকে কি ক'ব? ধাৰাবাহিকখনৰ আনটো খণ্ডত আপোনালোকে দেখিবলৈ পাব অদিতিয়ে আদিক ক'ব যে মই সকলোকে সুখী কৰি ৰাখিব বিচাৰিছিলোঁ, কিন্তু শেষত সকলো যেন মোৰ হাতৰ পৰা ওলাই গৈছে। আৰু তেতিয়া আদিয়ে অদিতিক এইদৰে বুজাব যে জীৱনটো এনেকুৱাই অদিতি, সকলো বস্তু একেলগে ধৰি ৰখা কেতিয়াও সম্ভৱ নহয়। যদি কিবা এটা নতুন পাবলগীয়া হয় তেন্তে পুৰণি কিবা এটা এৰি দিবই লাগিব। এতিয়া তুমি ইয়াৰ ওপৰত সিদ্ধান্ত ল'ব লাগিব। এতিয়া বাৰু অদিতিয়ে কি সিদ্ধান্ত ল'ব জানিবলৈ পাব ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আকৌ মন্দিৰা আৰু অনাবিল লগ হৈ অদিতিৰ ওপৰত যে নতুন ষড়যন্ত্ৰ বাতনি মেলিছে, এই কথাটো আদি আৰু অদিতিয়ে সময় থাকোঁতে গম পাবনে জানিবলৈ পাব ধাৰাবাহিকখনৰ এই খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।